আমাৰ সমস্যাখন বহুত ডাঙৰ সমস্যা। আমাৰ এই চিমলাবাৰীখন অতি পুৰণি গাঁও। ক'বলৈ গ'লে এই পূৰ্বপুৰুষ মানুহসকলে ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে ডাঙৰ দীঘল হৈছে। কিন্তু এই বানপানী হোৱাৰ ক্ষেত্ৰত বহুতো আমালোকৰ সমস্যা বাঢ়ি গৈছে। মাটিখিনি লৈ গৈছে এই নদীয়ে। কি নদী? আমাৰ এই নদীখন আমি শংকচ নদী বুলি কওঁ। কিন্তু এই শংকচ নদীখন বহুত 3 কিলোমিটাৰতকৈ বহুত দূৰত আছিল আগত। কিন্তু এতিয়া আমি চাব পাৰিছোঁ একদম সন্মুখত হৈ গ'ল। আমাৰ চিমলাবাৰী প্ৰায় ক'বলৈ গ'লে শেষ আৰু অকল 3-4টামান ঘৰ আছে ক'বলৈ গ'লে। কিন্তু আমাৰ চৰকাৰে আহি আছে এতিয়াও 28 নং গোসাইগাঁও বিধানসভাৰ সমষ্টিৰ এজন MLA আমাৰ সন্মুখতে আহি থাকে, কিন্তু চাই থাকে সন্মুখৰ পৰা চকুৰ ভৰ্তি চাই থাকে, কিন্তু একো কৰিব পৰা নাই আজিলৈকে। মিনিষ্টাৰ আহিছিল যে পীযুষ হাজৰিকা আহিছিল, কিন্তু তেওঁ কৈ গৈছে যে আমি সম্পূৰ্ণভাৱে আপোনালোকৰ গাঁওখন কিবা কৰি দিম, প্ৰটেক্ট কৰি দিম। এই কিবা কি কয় সেই কিবা উত্তৰৰ পৰা দক্ষিণলৈকে সুৰেন্দ্ৰপুৰ ঘাটলৈকে কিবা কৰিব বুলি কৈছে পীযুষ হাজৰিকাই, কিন্তু আজিলৈকে কোনো কাম কৰিব পৰা নাই। এটা কিবা দিছে চিমেণ্ট খুঁটি, এইটো নদীৰ মিডিলতে আছে ক'বলৈ গ'লে। এইটো কাম নহ'ল আৰু তাৰ আগতে কিবা মাথৰি বান্ধ কৰিছিল, এইটো নাইকিয়া হৈ গ'ল, ভাঙি লৈ গ'ল। কিন্তু আমালোকৰ এই চিমলাবাৰী বেছিভাগে বহুত সমস্যা হৈ আছে। এতিয়া কি আপোনালোকৰ ক্ষতি হৈছে? খেতিপথাৰ যোৱাবাৰ বহুত কিবা ধান খেতি কিবা হৈ গ'ল, ভাঙি লৈ গ'ল নদীয়ে, আৰু ইপিনে বানপানীতে ক্ষতি হৈ গ'ল। ইপিনে মাটিটো ভাঙি গ'ল, তাৰপিছত আৰু ঘৰ বাৰী উঠুৱাই লৈ গৈছে। তাৰ আগতে এবাৰ কিবা হৈছিল, সেই সময়ত কিবা গৰু ভোজ আৰু কুকুৰাবিলাক সৰু মুৰ্গীবিলাক এইটো উঠাই লৈ গৈছিল। কিন্তু আমাৰ চৰকাৰে আহি পেলাই ফৰেষ্টৰ মানুহবিলাক আহিছিল, কিন্তু সেই সময়ত কিন্তু একো কৰিব পৰা নাই। ফৰেষ্ট মানুহবিলাকে আহি পেলাই গৈছে, দেখিছে, সম্পূৰ্ণভাৱে কৈ গৈছে এনেধৰণৰ এপ্লিকেশ্যন লিখিব লাগে, কিবা এটা সুবিধা পাব বুলি এনেকৈ আশা কৰি ৰাখিছে, কিন্তু আজিলৈকে একো দিয়া নাই ফৰেষ্টৰ কিবা মানুহবিলাকে। এতিয়া কি দাবী কৰে আপোনালোকে? আমালোকৰ দাবী আছিল যে খেতি বাতিও কিবা হৈ গৈছে, এইটোৰ কাৰণে কিবা অলপ সহযোগিতা পাবলৈ আশা কৰিছিলোঁ। আপোনালোকে এতিয়া এই গৰাখহনীয়াৰ যে সমস্যা হৈ আছে, এইটোত কি বান্ধৰ কাৰণে আপোনালোকে দাবী কৰে নেকি? হয়, বান্ধৰ কাৰণে কিবা দাবী কৰিছিল। HS उथ्रिसारनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो। इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं। फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव। गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पकेन इंलिश, सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं। बेसेन नाङाजासे मुं थिसननो थाखाय 970226807878 एबा 700227192 आरो 7002131754754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।